Hello and welcome to Dear Hiksha. Dear Hikshaloi তোমাক স্বাগতম জনাইছো। আমি নেৰেশ্যনৰ এইটো সেকেন্ড পাৰ্ট পঢ়িবলৈ লৈ আছো এতিয়া। ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো তুমি যদি চোৱা নাই ওপৰত পাৰ্ট সেকশনত আহি গৈছে সেই ভিডিঅ'টো ফাৰ্ষ্টে চাই লোৱা নহলে এই ভিডিঅ'টো বুজিবলৈ অসুবিধা হ'ব। আজি আমাৰ নেৰেশ্যনত থাকিব কি যিখিনি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে যিখিনি মেইন কাম হয় একচুৱেলি কালি আমি যিখিনি পঢ়িছিলোঁ বা আগৰ ভিডিঅ'টোত যিখিনি পঢ়িছিলোঁ পাৰ্ট 1টোত তাত আমি পঢ়িছিলোঁ কি কেনেকৈ টেন্সৰ সলনি হয় কেনেকৈ প্ৰনাউনৰ চেঞ্জ হয় ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আহোঁতে টাইম এক্সপ্ৰেশ্যন প্লেচ এক্সপ্ৰেশ্যন এইকেইটা আমি তাত চাইছিলোঁ। ইয়াত চাম কি চেণ্টেন্স কেনেকৈ সলনি কৰিব লাগিব। এতিয়া যিকোনো এটা ডাইৰেক্ট স্পীচ যেতিয়া তুমি ইনডাইৰেক্টলৈ নিবা বা ইনডাইৰেক্টক যেতিয়া ডাইৰেক্টলৈ কনভাৰ্ট কৰিবা চেণ্টেন্স 5 প্ৰকাৰৰ হ'ব পাৰে। চেণ্টেন্স 5 প্ৰকাৰৰ থাকে। কি প্ৰথমটো হয় তোমাৰ assertive sentence. Assertive means কি হয় বৰ্ণনামূলক বাক্য। বৰ্ণনামূলক বাক্য বৰ্ণনামূলক বাক্য কোনবিলাক কয় যিবিলাক বাক্য কোনোবা এষাৰ কথা কোৱা হয় কাৰোবাৰ বিষয়ে কিবা এটা ক'লে বোলে মোৰ নামটো কি হয় মই এতিয়া নেৰেশ্যনৰ ভিডিঅ' চাই আছো আমি এতিয়া ইংলিছ গ্ৰামাৰ শিকি আছো এই কথাবিলাক বৰ্ণনা কৰি আছা তুমি বোলে আকাশখন নীলা বগলী বগা এনিথিং এইবিলাক যিমানবিলাক বাক্য আমি কওঁ সাধাৰণতে ষ্টেটমেণ্ট বাক্যবিলাক এইবিলাক কয় assertive হয়। আন এটা নামো আছে ইয়াক কোৱা যায় ডিক্লেৰেটিভ চেণ্টেন্স বুলি। বেছি ডিটেইলত নাযাওঁ। assertive বা ডিক্লেৰেটিভ চেণ্টেন্সত তুমি কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব নালাগে। প্ৰশ্ন উত্তৰ দিয়া বাক্যবিলাকক কি কয় নেক্সট চাম আমি। বৰ্ণনামূলক বা assertive বাক্যত তোমাৰ কোনো ইমোশ্যন জাহিৰ নহ'ব। ইমোশ্যন জাহিৰ নহ'ব মিন্স তুমি কোনো ধৰণৰ ইমোশ্যনেল ষ্টেটমেণ্ট বা মনৰ ভাৱ প্ৰকাশ নকৰা। ইয়াত তুমি কোনো ধৰণৰ উইচ নকৰা যেনেকৈ গুড মৰ্ণিং গুড বাই এইবিলাক কোনো ধৰণৰ তুমি উইচ নকৰা বা কাকো অৰ্ডাৰো নিদিয়া বা কাৰোবাৰ পৰা কিবা সহায়ো নিবিচাৰা। জাষ্ট কথা এষাৰ ক'বা এজন ব্যক্তিক আনজনে শুনিব ডেটছ ইট ফুল ষ্টপ। assertive চেণ্টেন্সত এটা ফুল ষ্টপ থাকে যেনেকৈ মই লিখিলোঁ দি আৰ্থ ইজ ৰাউণ্ড। দি আৰ্থ ইজ ৰাউণ্ড এইটো ফুল ষ্টপ বাছ কথাষাৰ শুনিলোঁ আমি পৃথিৱী কি হয় ঘূৰণীয়া। এই কথাষাৰ শুনি লৈ পেলাই তুমি কোনো ধৰণৰ ৰিয়েকশ্যন দিব লাগিব নি নালাগে। বোলে ৱাও হয় নেকি মই আজিলৈকেতো চেপেটা ভাবি আছিলোঁ এইখন গোল হয় নেকি ঘূৰণীয়া হয় নেকি এনেকুৱা কোনো ধৰণৰ তোমালোকৰ কোনো ৰিয়েকশ্যন দিব নালাগে। তো এইবিলাক বাক্য assertive বা ডিক্লেৰেটিভ বাক্য। নেক্সট যিটো প্ৰকাৰৰ চেণ্টেন্স থাকে সেইটোক কোৱা যায় কি যিবিলাক প্ৰশ্ন সোধা বাক্যবিলাকক আমি কি বুলি কওঁ ইংলিছত ইণ্টাৰোগেটিভ চেণ্টেন্স। ইণ্টাৰোগেশ্যনৰ অৰ্থটো কি জানানে ইণ্টাৰোগেশ্যন কৰা মানে কথা পতা এজনে আনজনৰ লগত এটা কথাৰ প্ৰশ্ন সোধা আনজনে তাৰ উত্তৰ দিয়ে এই ইণ্টাৰোগেট কৰা। ইণ্টাৰোগেটক বা ইণ্টাৰোগেটিভ চেণ্টেন্সক অসমীয়াত কোৱা যায় প্ৰশ্নবোধক বাক্য। ইয়াত আমি প্ৰশ্নটোৰ উত্তৰ দিব লাগে। এতিয়া ইণ্টাৰোগেটিভো দুটা প্ৰকাৰৰ থাকে। ইণ্টাৰোগেটিভ দুটা প্ৰকাৰৰ থাকে। ইণ্টাৰোগেটিভ দুটা প্ৰকাৰৰ কি থাকে এটাটো হৈছে য়েছ নো টাইপ কুৱেশ্যন। য়েছ নো টাইপ কোনবিলাক যিবিলাকৰ উত্তৰ দিওঁতে তুমি কেৱল য়েছ বা নোৰে দিব পাৰা। যেনেকৈ তোমাক ক'লো মই বোলে ইজ হি ইন দ্য হাউচ সি ঘৰত আছেনে ইজ হি ইন দ্য হাউচ তুমি কি ক'ব পাৰিবা তুমি আনচাৰটো ইয়াত কেনেকৈ দিব পাৰিবা ইয়াত তুমি ক'ব পাৰিবা য়েছ আছে বা নো নাই নহয় জানো। এইবিলাক যিবিলাক য়েছ নো টাইপ কুৱেশ্যন আছে এই কুৱেশ্যনবিলাক বি ভাৰ্ব দি পেলাই বা মডেল ভাৰ্ব দি পেলাই ষ্টাৰ্ট হয়। মডেল ভাৰ্ব কোনবিলাক
মডেল বা অক্সিলাৰি ভাৰ্ব যিবিলাক আছে যেনেকৈ তোমাৰ কুড can could will would এইবিলাক বোলে can you cook তুমি ৰান্ধিব জানানে তুমি আনসাৰ দিব পাৰিলা কি নো নেজানো বা yes জানো তো যিবিলাক আনসাৰ আমি yes বা no ৰে দিওঁ সেইবিলাককে কয় কি বুলি yes no টাইপ কুৱেশ্যন ক্লিয়াৰ হ'ল এডোখৰলৈকে এতিয়া ইণ্টাৰগেটিভ বাক্যৰ আৰু এটা থাকে যিবিলাক WH টাইপ কুৱেশ্যন বুলি কয় WH টাইপ সেন্টেন্স WH টাইপ WH টাইপত কি হয় যিবিলাক সেন্টেন্সৰ আগত WH ৱৰ্ডটো থাকে WH ৱৰ্ড কোনবিলাক what মানে what when why who how whom where এইবিলাক what is your name তুমি ইয়াত ক'ব পাৰিবা নি yes তোমাৰ ইয়াৰ আনসাৰটো দি পেলাই আনসাৰটো এনেকৈ দিব পাৰিবা নি what is your name কোনোবাই সুধিলে তুমি কি ক'বা yes no নোৱাৰো কাৰণ এইবিলাক yes no টাইপ কুৱেশ্যনেই নহয় yes বা no ৰে দিবলৈ তো ইয়াৰ প্ৰপাৰলি তুমি আনসাৰটো দিব লাগিব বোলে my name is কোনোবা কিবা হয় XYZ তুমি ইয়াৰ নামটো দিব লাগিব তোমাৰ নামটো ক'ব লাগিব বা কিবা where do you live হ'লে তুমি ক'ত থাকা what class do you read তুমি কোন ক্লাছত পঢ়া এইবিলাক কথা তাৰপিছত এয়া হৈছে ইণ্টাৰেক্টিভ সেন্টেন্স নেক্সট তোমালোকৰ যিটো সেন্টেন্সৰ প্ৰকাৰ থাকিব সেইটো হ'ব ইম্পাৰেটিভ সেন্টেন্স মানে কি যিবিলাক বাক্য আমি আদেশ দিয়া বাক্য হয় আদেশ দিয়া অনুৰোধ বুজোৱা আদেশ অনুৰোধ আৰু এটা আহে উপদেশ আৰু উপদেশৰ ভিতৰতে পৰামৰ্শও থাকে উপদেশ কোনে দিয়ে ডাঙৰে সৰুক দিয়ে লগৰে মানে সমবয়সীয়া হলে পৰামৰ্শ দিব বা সৰুৱে ডাঙৰক কি দিব পাৰিব উপদেশটো দিব নোৱাৰে পৰামৰ্শ দিব পাৰিব নহয় জানো মানে নেমানে তেওঁলোকৰ ইচ্ছা উপদেশটো দিব নোৱাৰে আদেশ অনুৰোধ উপদেশ এনেকুৱা বুজোৱা বাক্যবিলাকক ইম্পাৰেটিভ সেন্টেন্স বুলি কয় যেনেকে আদেশ কোনবিলাক যেনেকে বোলে তোমাক ক'লে shut the door দৰজাখন কি কৰা বন্ধ কৰা তো এইটো হ'ল কি অৰ্ডাৰ দি আছে তোমাক ইম্পাৰেটিভ বাক্যত সাবজেক্ট কোন হয় কাক কোৱা যায় কথাষাৰ কাক কয় মই ক'লো shut the door কাক ক'লো মই মোৰ মুখৰ আগত যিজন থাকিব তেওঁকেতো ক'ম নহয় জানো তো ইম্পাৰেটিভ বাক্যত সদায় কাক কোৱা যায় সেকেন্ড পাৰ্সনক কোৱা যায় মোৰ মুখৰ আগত যি থাকিব মানে মই যাক কৈছো সেইজনকে ক'ব কি সেকেন্ড পাৰ্সন নহয় জানো সেকেন্ড পাৰ্সন সিঙ্গুলাৰ হ'ব পাৰে এজনো হ'ব পাৰে বা বেছি হ'ব পাৰে প্লুৰেলো হ'ব পাৰে shut the door হৈ গ'ল যেনেকৈ আদেশ বুজোৱা অনুৰোধ বুজোৱা অনুৰোধ কোনবিলাক যিবিলাক ৰিকুৱেষ্ট বাক্য যেনেকৈ প্লিজ হেল্প মি ইন মাই বোলে ইন হেল্পিং বা ইন আণ্ডাৰষ্টেণ্ডিং ইংলিছ মোক অনুগ্ৰহ কৰি কি ইংলিছ বুজাত সহায় কৰক বা সহায় কৰা যেটো আমি অলৰেডি কৰি আছো নহয় জানো মই কৰি আছো এইটো তোমাক তেনেকুৱা অনুৰোধ বুজোৱা শব্দবিলাক বা বাক্যবিলাক উপদেশ যেনেকে যেনেকে do not tell a lie don't tell a lie মানে কি মিছা কথা নকবা মিছা কথা ক'ব নাপায় তো don't tell a lie তো এইবিলাক হৈছে তোমাৰ উপদেশ দিয়া বাক্য তো ইয়াত দেখিলা ইয়াৰ লাষ্টত কি বহিছে ফুল ষ্টপ বহিছে আৰু ইণ্টাৰগেটিভ বাক্যত লাষ্টত কি বহিছিলে কুৱেশ্যন টেগ বহিছিলে দেখিছানে কুৱেশ্যন মাৰ্ক বহিছিলে আৰু এছাৰ্টিভত ফুল ষ্টপে বহিছিলে হয় নাই ইম্পাৰেটিভৰ পাছত কি আহিব নেক্সট আহিব তোমাৰ এক্সক্লেমেটৰী এই গোটেইবিলাক ইয়াত ইউজ হ'ব কিন্তু মই সেইকাৰণে বুজাই আছো তোমাক চ' মন দি পঢ়াই দেখোন নহ'লে বুজি নাপাবা কোনটো তুমি চেণ্টেন্সটো দেখি পেলাই বুজি পাব লাগিব এইটো কোনটো টাইপৰ হয় তেতিয়াহে তুমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিব পাৰিবা এক্সক্লেমেটৰী মানে কি ভাৱবোধক বাক্য হয় এইবিলাক ভাৱবোধক আৰু আশা কৰিছো যে তুমি লিখি গৈছা মোৰ সৈতে এনেকুৱা নকৰিবা অকল ভিডিঅ'টো চাই গৈ আছো হৈ গ'ল
এনেকৈ একো নহওক ভাৱবোধক বাক্যত কোনবিলাক কোৱা যায় যিবিলাক বাক্য তোমাৰ ইণ্টাৰজেকশ্যন ৱৰ্ড কিছুমান থাকে যেনেকৈ মনৰ ফিলিংছ বুজোৱা ৱৰ্ড যেনেকৈ তোমাৰ ৱাও বোলে এনেকৈ কুৱেশ্যন এক্সক্লেমেশ্যন মাৰ্ক এটা দিব ইয়াত এক্সক্লেমেটৰী চেণ্টেন্সত এই মাৰ্কটো তুমি দেখা পাবা এক্সক্লেমেটৰী চেণ্টেন্স দেখা চিনি পোৱা একদম সহজ উপায় কি এই মাৰ্কটো দেখা পোৱা এইটো কি মাৰ্ক হয় এইটো হয় যে এক্সক্লেমেশ্যন মাৰ্ক মনৰ ভাৱ বুজোৱা এইটো চাইন হয় ৱাও মানে ৱাও কেতিয়া কোৱা যিমান মানে ধুনীয়া হয় নাই কিবা এটা বস্তু খুব ভাল লাগিলে বোলে হাউ বিউটিফুল she is কিমান যে ধুনীয়া হাউ বিউটিফুল she is নহলে হাউ বিউটিফুল the car is বা হাউ serene the scene is হয়নে এইবিলাক তাৰপিছত কোনোবা ঢুকালে বোলে তুমি হাই বোলে কি বুলি ক'বা ৱাও বুলিতো নোকোৱা কোনোবা ঢুকালে তুমি কৈছা ৱাও কি হ'ব তেতিয়া alas he is dead তেওঁ ঢুকালে alas he is dead এক্সক্লেমেশ্যন মাৰ্কটো কেতিয়াবা ইয়াৰ পৰা আঁতৰাই পেলাই ইয়াতো দিব মানে কমা দিব আৰু ইয়াত লাষ্টত এনেকৈও দি দিব চব নিজে বুজিবা সেইটো কথা তেনেকুৱা বাক্যবিলাকে ভাৱবোধক বাক্য বা এক্সক্লেমেটৰী চেণ্টেন্স বুলি কোৱা যায় নেক্সট হ'ব কি তোমাৰ অপটেটিভ চেণ্টেন্স অপটেটিভ কাক কোৱা যায় অপটেটিভ মানে কি হয় আশা মানে যিটো তোমাৰ কাৰোবাক আশীৰ্বাদ কৰিলা এনেকুৱা শব্দ বাক্যবিলাক কোৱা যায় অপটেটিভ বুলি যেনেকৈ কাৰোবাক উইচ কৰা চেণ্টেন্সবিলাকে কওঁ আমি যেনেকৈ তোমাক মে গড ব্লেছ ইউ এনেকৈ মে ৱৰ্ডটো লগাই পেলাই যি লগাই কয় তাৰমানে মে গড ব্লেছ ইউ ফুল ষ্টপ ভৰিব লাষ্টত তাৰপাছতে মে ইউ লিভ লং এনেকুৱাবিলাক কওঁ আমি কি মে ইউ লিভ লং এনেকুৱা সেই ৱৰ্ডবিলাকে কওঁ বা যিমানবিলাক গুড মৰ্ণিং আহিলে সেই গুড মৰ্ণিং বুজোৱা শব্দবিলাকো কি গুড মৰ্ণিং ৱৰ্ডবোৰো কি হ'ব এতিয়া অপটেটিভে হ'ব গুড বাই গুড মৰ্ণিং গুড ইভিনিং এনেকুৱাবিলাক চ' আহা এতিয়া আমি প্ৰপাৰ কি চাওঁ এতিয়া একদম মই বিচাৰিছোঁ যে তুমি একদম 100% এটেণ্ড একদম মানে কনচেনট্ৰেট কৰা ইয়াত আৰু যাতে একদম মনটো ইফালে সিফালে নাযায় পানী খাই লোৱা কলম লৈ লোৱা কপি লৈ লোৱা এডোখৰ শান্ত জেগাত যোৱা আৰু বহি পেলাই নোটখিনি মোৰ সৈতে সমানে লিখি যোৱা নহ'লে ভিডিঅ'টো চোৱাৰ কোনো লাভ নাই মন কৰিবা এই ভিডিঅ'টো আজি অলপ দীঘলীয়া হ'ব কাৰণ মই ইয়াত SRT হোৱাৰ পৰা আৰম্ভ কৰি একদম অপটেটিভলৈকে যাম নোটছ যথেষ্টখিনি লিখিবলৈ আছে কিন্তু এটা কথা মনত ৰাখিবা আজি যদি তুমি বহি লৈ পেলাই শেষ কৰি দিয়া একেটা ভিডিঅ'ত যদি নোৱাৰা তুমি দুদিন লৈ পেলাই শেষ কৰা কিন্তু এই দুদিনৰ ভিডিঅ'ত তোমাৰ 1 মাহৰ কষ্ট থাকিব মানে কি ক'ব বিচাৰিছোঁ টিউশ্যন বা স্কুলত পঢ়িবলৈ গৈ পেলাই তুমি যিটো চেপ্টাৰ বা যিটো টপিক নেৰেশ্যন 1 মাহ লাগে নহ'লেও 15 দিনটো লাগিব মিনিমাম তো 15 দিন বা 1 মাহৰ যিটো সময় আছে সেইটো তুমি 2 ঘণ্টাত যদি বহি লৈ পেলাই শেষ কৰি দিব পাৰিছা তো তোমাৰ কাৰণে লাভ নে লোকচানৰ বিষয় লাভৰ বিষয় অবভিয়াছলি নহয় জানো পঢ়া চেনেলত তুমি কোনো শ্বৰ্ট ভিডিঅ' নোপোৱা বোলে ইমান ছাৰে ইমান বা দাদাই কি এনিথিং যি কোৱা লাগে মোক ইমান দীঘল ভিডিঅ' বনায় তো পঢ়া ভিডিঅ'টো এইটো পঢ়া চেনেল হয় তো যিটো কণ্ডিশ্যন তুমি কোনো চোৱা তুমি যদি ষ্টেণ্ডটো নাই ডিষ্টিংশ্যন যদি ল'ব বিচাৰিছা বা লেটাৰ ল'ব বিচাৰিছা কোনো শ্বৰ্ট ট্ৰিকটো নাই হাৰ্ড ৱৰ্কৰ কোনো স্মাৰ্ট ৱৰ্ক বুলি বেলেগ বস্তু নাথাকে হাৰ্ড ৱৰ্ক কৰিবই লাগিব হাৰ্ড ৱৰ্ক কৰিলেহে তুমি স্মাৰ্টলি ৱৰ্কটো আহিব তোমাৰ গম পাইছানে এনেকুৱা শ্বৰ্ট ভিডিঅ' পৰীক্ষা দুদিনৰ আগত কিবা অকণমান চাই লৈ পেলাই যাম এনেকৈ নহয় যদি এক্সিলেঞ্চ লাগে নেৰেশ্যনত বোলে মোৰ এক্সিলেঞ্চ লাগে যি এনিথিং কুৱেশ্যন আহক লাগে আই কেন আনচাৰ ভেৰি ইজিলি তো তেনেকুৱা হ'ব হ'লে তুমি এইটো ভালকৈ মন দি শুনা এই ক্লাছটো শুনা নহয় একচুৱেলি লিখি যোৱা আৰু ৰিভাইজো কৰিবা তাৰপাছত তো কৰোঁ আহা এতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আমি চেঞ্জেছখিনি লিখিম এতিয়া তো চেঞ্জেছ কৰোঁ তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' তো প্ৰথমতে কি হ'ব প্ৰথমতে আমি চেঞ্জেছ শিকিম চেঞ্জেছ
in assertive changes in assertive sentence আচ্ছা ইয়াত যেখিনি চেঞ্জেছ আহিব এইখিনি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ হ'ব দেই চেঞ্জেছ ফ্ৰম কি ডাইৰেক্ট টু ইনডাইৰেক্ট কিন্তু ভালকে লিখি ল'বা চেঞ্জেছ ফ্ৰম ডাইৰেক্ট নেৰেশ্যন টু ইনডাইৰেক্ট নেৰেশ্যন বা চেঞ্জেছ ফ্ৰম ডাইৰেক্ট স্পীচ টু ইনডাইৰেক্ট স্পীচ অ'কে তো ফাৰ্ষ্ট চেঞ্জেছখিনি কি আহিব ধুনীয়াকৈ ষ্টাৰ মাৰ্ক দি পেলাই লিখা এইটো চেঞ্জেছ ইন assertive sentence অ'কে তো কালি মই মানে ইয়াৰ আগৰ যিটো চেণ্টেন্স ভিডিঅ' আছিলে তাত এটা কথা লিখাই দিছিলোঁ সেইটো পইণ্ট মই আকৌ লিখাই দিওঁ এতিয়া ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ হ'লে ৰিপৰ্টেড ক্লজটোত টেন্সৰ কোনো পৰিৱৰ্তন নঘটে সেইটো কথা আগতেও লিখা হৈছিলে হ'লেও মই আকৌ এবাৰ ইয়াত মেনশ্যন কৰি দিছোঁ ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ হ'লে ইনডাইৰেক্টত টেন্সৰ কোনো পৰিৱৰ্তন নঘটে যেনেকৈ এক্সাম্পল এটা তোমাক দিছোঁ ডাইৰেক্টত আছে এইটো হি চেজ তুমি যদি ডাইৰেক্ট আৰু ইনডাইৰেক্ট চিনি নোপোৱা চেণ্টেন্স কোনটোক ডাইৰেক্ট কয় কোনটো ইনডাইৰেক্ট কয় তেতিয়াহ'লে তুমি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তাৰমানে ফাৰ্ষ্ট পাৰ্টটো চাই আহে গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব ৰিপৰ্টিং স্পীচ কি হয় ৰিপৰ্টেড স্পীচ কি হয় ৰিপৰ্টিং ভাৰ্ব ৰিপৰ্টেড ভাৰ্ব গোটেইখিনি কথা তাত ক্লিয়াৰলি মেনশ্যন কৰা আছে আই এম আনৱেল এই চেণ্টেন্সটোৱে মই আগতেও দিছিলোঁ হি চেজ আই এম আনৱেল ইয়াত চোৱা ইয়াত যিটো চেজ আছে সেই চেজটো কিহত আছে এইটো আছে প্ৰেজেণ্ট ফৰ্মত আছে হয় নাই তো প্ৰেজেণ্ট ফৰ্মত থাকিলে মানে ৰিপৰ্টিঙৰ ডাইৰেক্টত আছে এতিয়া ইনডাইৰেক্টলৈ নিওঁতে এই যিটো ৰিপৰ্টেড স্পীচ আছে এই ৰিপৰ্টেড ক্লজডোখৰ কোনো চেঞ্জ নহয় ইয়াত তাৰমানে ইনডাইৰেক্টত কি হ'ব এইটো হি চেজ চোৱা কেনেকৈ ভাঙিম এতিয়া আমি কমাটো আঁতৰাম হয় নাই কমা আৰু কোটেশ্যনটো আঁতৰাই দিম কমা আঁতৰাই দিম আৰু কোটেশ্যন আঁতৰাই দিম আৰু গোটেইটো এটা ছিংগল চেণ্টেন্স বনাই দিম হি চেজ কনজাংচন কি আহে ডেট আহিব মনত ৰাখিবা ডেট আহিব ক'ত ডেট আহে এছাৰ্টিভ চেণ্টেন্সত কনজাংচন ডেট আহে মনত থাকিব এই কমা আৰু কোটেশ্যন আঁতৰাই দিলে ইয়াত কি আহে ডেট আহে ডেট কনজাংচন হয় হি চেজ ডেট আই জেগাত কি আহিব হি বা চি আহিব ইয়াত যদি হি আছে হিয়ে আহিব হি এতিয়া চোৱা হি লগত এমটো নবহাই হি লগত কি বহিব লাগিব ইজ বহাব লাগিব হি ইজ আনৱেল এইটো হ'ব দেখিলানে ইয়াত কোনো ধৰণৰ টেন্সৰ চেঞ্জ নহয় ইয়াতো প্ৰেজেণ্ট চিম্পল প্ৰেজেণ্ট ইয়াতো চিম্পল প্ৰেজেণ্টেই হৈ থাকিলে তেনেকৈ আৰু এটা যদি কওঁ আমি ডাইৰেক্টত কি ক'ম নেক্সট চেণ্টেন্স এটা আৰু কওঁ যে চি উইল চে আই এম হেপী তাই ক'ব মই সুখী তো ইয়াত ইনডাইৰেক্টত কৰোঁতে তুমি এনেকৈ কৰিব লাগিব যে চি উইল চে ডেট আইটো কিহলৈ চেঞ্জ হৈ যাব চিলৈ চেঞ্জ হৈ যাব চি এমটো বনি যাব ইজ চি ইজ হেপী নেক্সট যিটো পইণ্ট আছে সেইটোলৈ যাওঁ আহা আমি সেইটো হ'ব কি ডাইৰেক্ট স্পীচত ৰিপৰ্টেড ক্লজ টু ইউনিভাৰ্চেল ট্ৰুথ লিখি যোৱা ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড স্পীচ বা ৰিপৰ্টেড ক্লজ টু ইউনিভাৰ্চেল ট্ৰুথ
বা habitual activity মানে কি habitual activity মানে দৈনন্দিন কৰা যিমান বিলাক তোমাৰ habit কাম আছে তুমি ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰা এয়া তোমাৰ habit হয় তুমি নিতৌ পঢ়া শুনা কৰা এয়া তোমাৰ habit হয় অভ্যাস হয় নহয় জানো তুমি নিতৌ বোলে 10 বজাত শুৱা আৰু ৰাতিপুৱা 5 বজাত শুই উঠা তো এয়া তোমাৰ habit হয় এয়া তোমাৰ কি habitual activity হয় আৰু ইউনিভাৰ্সেল ট্ৰুথ কি বিলাক হয় সূৰ্য পূবফালে উদয় হয় বা পৃথিৱী ঘূৰণীয়া এইবিলাক কথা ইউনিভাৰ্সেল ট্ৰুথ হয় মানে চিৰন্তন সত্য হয় বুজিলা তো ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ক্লজটো ইউনিভাৰ্সেল ট্ৰুথ বা হেবিচুৱেল এক্টিভিটি হলে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিওঁতে টেন্সৰ সলনি নহয় তো যদি এটা এক্সাম্পল মই তোমাক দি পেলাই কওঁ এডোখৰত দ্য টিচাৰ ছেইড দ্য টিচাৰ ছেইড টিচাৰে কৈছিলে দ্য ছান rises in the east সূৰ্যটো কি পূব ফালে বা পূব দিশত উদয় হয় তো ইয়াত যদি ইনডাইৰেক্টত লিখা তুমি ইয়াত দেখিছানে কালি আমি পঢ়িছিলো যে যদি ছেইড আহে মানে পাষ্টত যদি ৰিপৰ্টিং ভাৰ্বটো থাকে তেতিয়াহ'লেতো অবভিয়াছলি টেন্সৰ সলনি হ'বই লাগিব কিন্তু ইয়াত সলনি নহ'ব কেলে সলনি নহ'ব কাৰণ এইটো এটা ইউনিভাৰ্সেল বা চিৰন্তন সত্য কথা হয় তুমি যদি কৈ দিয়া যে সূৰ্যটো পূব ফালে উদয় হৈছিল তাৰমানে বুজাব কি এতিয়া পশ্চিম ফালে উদয় হয় নেকি সেইটো বুজাব তো সেইকাৰণে ইয়াত চেঞ্জ নকৰিব নোৱাৰিবা তো ইয়াত এনেকৈ লিখিব লাগিব দ্য ছান ৰাইজেছ ইন দি ইষ্ট আশা কৰিলোঁ একদম ইজি তোমাৰ কাৰণে বুজি পাবলৈ নহয় জানো ইমান সহজ কৰি দিছোঁ যে তুমি নুবুজা কোনো কথা থাকিবই নোৱাৰি ইয়াত যদি নাই বুজা হ'লেও কমেণ্ট কৰি জনাবা মই চাম যে আৰু কেনেকৈনো সহজ কৰিব পৰা যায় আই থিংক ইয়াতকৈতো সহজ কৰিব পৰা কোনো উপায়ো নাই আৰু এটা কথা মন কৰিবা ইয়াত চেঞ্জেছ কিছুমান হৈছে কি কি চেঞ্জেছ হৈছে যেনেকৈ এইটো এই যিটো দা আছিলে সেইটো কি আছিলে কেপিটেল টি হৈ আছিলে ইয়াত আহোঁতে কি হৈ গ'ল স্মল টি হৈ গ'ল হয় নাই তাৰপিছত ইয়াত চোৱা এই গোটেই চেণ্টেন্সটো এটা কিহলে চেঞ্জ হৈ গ'ল গোটেই চেণ্টেন্সটো যদি তুমি পঢ়ি চোৱা দ্য টিচাৰ ছেইড ডেট দ্য ছান ৰাইজেছ ইন দি ইষ্ট এইটো এটা এছাৰ্টিভ বনি গ'লনে মানে আমি ক'ব পাৰোঁ নে যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আনোতে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে চেণ্টেন্সটো কি বনি যায় কি বনি যায় এছাৰ্টিভ বনি যায় বুজি পালানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আনোতে এছাৰ্টিভ বনি যায় মই এইডোখৰ এছাৰ্টিভৰ কথা কোৱা নাই মই গোটেই চেণ্টেন্সটোৰ কথা কৈছোঁ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আনোতে সদায় কি হয় যে চেণ্টেন্সটো ইনডাইৰেক্ট চেণ্টেন্স সদায় কিহত থাকিব এছাৰ্টিভত থাকিব আৰু এছাৰ্টিভত থাকিলে লাষ্টত কি বহে সদায় ফুল ষ্টপ বহে এইটো কথা মনত ৰাখিবা এতিয়া আহা আকৌ নেক্সটলৈ আমি যাওঁ নাম্বাৰ 3 পইণ্ট হ'ব আই থিংক এইটো হ'ব কি ডাইৰেক্ট স্পীচত ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ক্লজটোত অলৱেজ কিছুমান শব্দ আছে যেনেকৈ অলৱেজ অফেন ইউজুৱেলি জেনেৰেলি rarely every day sometimes now and then মানে মাজে সময়ে দেই now and then মানে কি মাজে সময় now and then তাৰপাছত কি regularly
ৰেগুলাৰলি, তাৰপিছত ডেইলি, এই ৱৰ্ডবিলাকে কি বুজাইছে? কণ্টিনিউৱাছলি কাম চলি থাকে নাই? অলৱেজ মানে সদায়, অফেন মানে মাজে সময়, ইউজুৱেলি মানেও মাজে সময়, জেনেৰেলি মানেও কি সাধাৰণতে, ৰেয়াৰলি মানে খুব বিৰলভাৱে, কেতিয়াবা কেতিয়াবা, এভৰিডে মানে সদায়, নিতৌ চামটাইমছ কেতিয়াবা কেতিয়াবা, নাও এণ্ড দেন মাজে সময়, ৰেগুলাৰলি মানে নিতৌ বুজে, ডেইলি মানেতো সদায়। তো এইবিলাক কি হয়? ছেম টাইম ইণ্টাৰভেলত, একে সমান সময়ৰ অন্তৰালত পোৱা কিছুমান শব্দ হয়, যিবিলাক কাম একে সমান সময়ৰ মূৰে মূৰে চলি থাকে। তো এইবিলাক কি হয়? তেনেকুৱা শব্দ। আৰু এই শব্দবিলাক ক'ত ইউজ হয় সাধাৰণতে? এই শব্দবিলাক ইউজ হয় ক'ত? হেবিচুৱেল এক্টিভিটিত। অলপ আগতে যে লিখাইছিলো হেবিচুৱেল এক্টিভিটি বুলি, সেইটোৱে হয়। মানে অভ্যাসবশত কামত আমি সাধাৰণতে এইবিলাক ৱৰ্ড ব্যৱহাৰ কৰোঁ। তো এইবিলাক ৱৰ্ড যদি তুমি ব্যৱহাৰ কৰিছা, তেতিয়াহ'লে কোনো ধৰণৰ চেঞ্জ নহ'ব ইনডাইৰেক্ট। অ'কে, এক্সাম্পল এটাও দি দিছো বাৰু। He said, my father always goes for a walk. Goes for a walk. তেওঁ কৈছিল বা সি কৈছিল, মোৰ দেউতা সদায় কলৈ যায়? Goes for a walk. জানানে go for a walk মানে কি? Go for a walk মানে খোজ কঢ়া, মানে মৰ্ণিং ৱাক কৰে যে, সেইটোৱে। তো কি হ'ব এইটো ইনডাইৰেক্টত? He said that, মাইটো কি বনি যাব? কালি পঢ়িছিলা his father, অলৱেজ লিখা আছে ন? তো সেইটো কাৰণে কি হ'ব? এইটো টেন্সৰ সলনি নহয়। টেন্সৰ সলনি ইয়াত কি হ'ব? হ'ব নেকি? নহয়। কেলে? কাৰণ এইটো এনেকুৱা এটা শব্দ লিখা আছে যিটো ছেম টাইম ইণ্টাৰভেলত চলিত হয়। ফাদাৰ অলৱেজ গোজ এ হৈ থাকিব ফৰ অ, তো যেনেকুৱা আছিলে চেণ্টেন্সটো তেনেকুৱা হৈ থাকিলে ছেইড থকাৰ স্বত্তেও। বুজি পালানে? তো এইখিনি আছিলে তোমাৰ। আৰু এটা কথা মনত ৰাখিবা, যদি ৰিপৰ্টিং যিটো ভাৰ্ব, ৰিপৰ্টিং ভাৰ্বটো যদি ছেইড আৰু টু থাকে, ছেইড আৰু টু, পাছত পঢ়িবা এইবিলাক যদি কৰাও, পাছত চেণ্টেন্সো আছে তাত পাবা। ছেইড টু থাকিলে মানে ইনডাইৰেক্টত ফ'লটো পঢ়িব দেই, ইনডাইৰেক্টত ফ'লটো বহে। যদি ছেইডটো দেখা পাইছা ডাইৰেক্টত, ইনডাইৰেক্টত কি কৰি দিবা? ফ'লটো কৰি দিবা। যেনেকৈ হি ছেইড টু মি, হি ছেইড টু আমুক, তেনেকৈ থাকিলে মানে ইনডাইৰেক্ট কৰোঁতে হি ট'লটো বুলি ক'ব লাগিব। তাৰপাছত পঢ়োৱা হয়, নেক্সট পঢ়িব লাগিব আমি চেঞ্জেছ ইন, এছাৰ্টিভ ইয়াতে শেষ। চেঞ্জেছ ইন ইণ্টাৰগেটিভ, দেখিছা? এছাৰ্টিভ ইমানেই ইজি আছিল, আৰু বেছিভাগ এছাৰ্টিভে দিয়ে ন, চেঞ্জেছ ইন ইণ্টাৰগেটিভ চেণ্টেন্স। ইণ্টাৰগেটিভ চেণ্টেন্সত কি কি চেঞ্জেছ হয় সেইখিনি চাওঁ আহা এতিয়া। প্ৰথমটো যিটো হ'ব ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত, ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ছেইডটোৰ ঠাইত আস্কড বহে। কি হয়? আস্কড বহে। ক'ত বহে? ইনডাইৰেক্টত বহে। তাৰপাছত আৰু নেক্সট যিটো কনজাংচন বহে, ইয়াত আগত কি বহিছিলে এছাৰ্টিভত? মনত পেলোৱা, ডেট বহিছিল হয় নাই? ইয়াত ডেট নবহে, কিন্তু কনজাংচন কি বহিব ইয়াত? ইফ বহিব। ইফ বা কি বহিব? এইটো বহিব, মনত ৰাখিব। ৱেডাৰ, কি বুলি পঢ়ে এইটো? ৱেডাৰ বহে। তাৰপাছত এই যে মই তোমাক কৈছিলো কিছুমান অক্সিলাৰী ভাৰ্ব আহে হয়নে? বি ভাৰ্ব হওক লাগে, কেন, উইল, শ্বেল, এই ৱৰ্ডবিলাকো কি হয়? অক্সিলাৰী ভাৰ্বে হয়। তো চেণ্টেন্সটো যদি অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হয়, লিখা চেণ্টেন্সটো বা বাক্যটো অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হ'লে
ইনডাইৰেক্টত সাবজেক্টৰ পাছত টেন্স অনুসৰি অক্সিলাৰীটো বহে। কি কৈ আছো এক্সাম্পল দিয়া মাত্ৰকে বুজি পাই যাবা। এক্সাম্পলটো লোৱা, এক্সাম্পলটো লিখি যাবা কিন্তু দেই, নহ'লে বুজি নাপাবা আকৌ এইটো। She said to me. She said to me. ইয়াত দিলে এটা কি অক্সিলাৰী ভাৰ্ব আছে। Can you cook? Can you cook? Question আহিলে তুমি ৰান্ধিব জানানে? এনে পেজখন অকমান ওপৰলৈ লৈ লৈছো ৰ'বা। ওপৰলৈ হৈ গ'ল। So she said to me, can you cook? তো ইয়াক যদি ইনডাইৰেক্টলৈ নিওঁ আমি কি হ'ব? C to তো C থাকিলে said আৰু to জেগাত কি বহাই বুলি লিখিলা অলপ আগতে মনত পেলোৱা। said আৰু to জেগাত মই কৈছিলো যে assertive told বহে, ইয়াত তো told বহাই নিদিবা আকৌ। ইয়াত কি বহাব লাগিব? ইয়াত বহাব লাগিব asked, কাৰণ সুধিছে ন তোমাক। She asked me. কনজাংচন বহাব লাগিব, কমা আঁতৰি যাব, কমা আঁতৰা মাত্ৰকে কনজাংচন কি বহাবা? ইফ বহাবা, নহলে কি বহাব কৈছিলো? ৱেডাৰ বহাব, যিকোনো এটা বহাই দিবা তুমি। ইফটো সহজ লাগে হয় নাই? She asked me if. এতিয়া সদায় কি কৰিবা জানানে? সদায় আগত মই কি কৈছিলো, এইটো এটা এছাৰ্টিভ চেণ্টেন্সত লিখিব লাগিব। তো এছাৰ্টিভ চেণ্টেন্সৰ ফাৰ্ষ্টে কি আহে? ফাৰ্ষ্টে আহে কি? ছাবজেক্ট আহে। ছাবজেক্ট মানে ইউটো ফাৰ্ষ্ট আহিব, কিন্তু মই যদি ইউ বহাই দিওঁ লগালগ কাট খাই যাব, চেণ্টেন্সটো ভুল হৈ যাব। কেলে ভুল হ'ব? কাৰণ তাই সুধিছিলে মোক তুমি ৰান্ধিব জানানে? তো মই কি বুলি ক'ব লাগিব? তাই মোক সুধিছিলে যে মই ৰান্ধিব জানো নে নাজানো, হয় নাই? তো ইউটো কেনেকে চেঞ্জ হৈ যাব? মই ইউটো তোমাৰ প্ৰনাউন নাই দিয়া, প্ৰনাউন চেঞ্জটো নাই দিয়া। কেলে নাই দিয়া? কাৰণ এইবাবে নাই দিয়া, ইউ ডাইৰেক্টলি কোনো নাথাকে, আইটোতো হি বা চি বহাই দিব পাৰিবা, ইউটো তুমি চাই পেলাই বহাব লাগিব। হি said to me আছে, কাক সুধিছিলে? মোক সুধিছিলে। তো মোক যদি সুধিছিলে না, তো ইয়াত মই মিৰ এই যিটো মি আছে না, এই মিৰ সাবজেক্ট ফৰ্মটো বহাব লাগিব। কি ক'লো? ইউটো সলনি হয়। ইউটো সলনি হয় কাৰ সাপেক্ষে? ৰিপৰ্টিং ভাৰ্বৰ, ৰিপৰ্টিং ক্লজৰ অবজেক্টটো অনুসৰি সাবজেক্টটো হ'ব। ৰিপৰ্টিং ক্লজৰ অবজেক্টটো অনুসৰি সাবজেক্টটো বহিব। দিগদাৰ লাগিছে যে কি কোনো ক'লে বুজি নাই পোৱা, টেনশ্যন নল'বা, বুজি নাই পোৱা মই আছো নহয়, একদম সহজ কৰি দিম, কনচেপচুৱেলি বুজা। তাই কাক সুধিছিলে? She said to me, মোক সুধিছিলে। তো মই ইয়াত কি বুলি ক'ম? তাই সুধিছিলে মোক, তো মোকটো কি বুলি বুজায়? আই। প্ৰব্লেমে খতম। ইমান গ্ৰামাৰ ৰুল কেলে লাগে, হয়নে? প্ৰব্লেমে খতম। ইউটো বহাইলো ডাইৰেক্ট আই, চেণ্টেন্স বুজি পালা? আৰামছে ওলাই গ'ল। ইফ আই, কেনটো কি বনি যাব এতিয়া? অনুৰূপ চেঞ্জ কৰা। প্ৰেজেন্টত আছে নাই? কেনটো কি প্ৰেজেন্ট ফৰ্ম হয়, said আছে। তো প্ৰেজেন্ট সিম্পল প্ৰেজেন্টটো কিহলে যাবগে? সিম্পল পাষ্টলে যাবগে। ইফ আই কি হ'ব? কেনটো কি বনি যাব তেতিয়াহ'লে? কুড বনি যাব, হয় না? বঢ়িয়া। ইফ আই কুড, সেইটোৱে। ভাল লাগিলে এই চেণ্টেন্সটো কৰি পেলাই, যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি পেলাই নাপাহৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তুমি যদি এতিয়ালৈকে কৰা নাই। আৰু যদি ভাবিছা যে দেখিছা যে তোমাৰ কাৰণে বহুত ইউজফুল হয় এই চেনেলটো, তেতিয়াহ'লে তুমি জানা ছাবস্ক্ৰাইব কৰিবলৈ যে বেল নটিফিকেশ্যনটো অন কৰিব লাগে বুলি। তাৰপিছত নেক্সট পইণ্টলৈ আমি যাওঁ হা। বাক্যটো দূৰে আৰম্ভ হ'লে, বাক্যটো দূৰে আৰম্ভ হ'লে, বাক্যটো দূৰে আৰম্ভ হ'লে ইনডাইৰেক্ট কৰোঁতে ডুটো মেইন ভাৰ্বত সোমাই যায়। আৰু তাৰ
আৰু তাৰ টেন্সৰ পৰিৱৰ্তন ঘটে। এক সেকেন্ড হা। তো এটা এটা সেন্টেন্স লোৱা। Anil said to me. Anile মোক সুধিলে। What do you want? What do you want? তো এই কোৱেশ্চনটো এতিয়া কৰিব লাগে। ডাইৰেক্টত দিয়া আছে, ইনডাইৰেক্টলি চোৱা কেনেকৈ কৰিম। আনিলটো আনিলে হ'ব। সেইটোৰ জেগাত কি হ'ব? আস্কড বহি যাব। আনিল আস্কড মি, আনিলে মোক সুধিছিল। তাৰপিছত আৰু এটা কথা, ইয়াত এটা কথা মন কৰিবা, এইটো পাছত বৰ লিখাবলৈ আছিলে বাৰু, কিন্তু ইয়াতে বাৰু ঠিকে আছে, দুইটা কাৰণে কাম কৰি যাব এতিয়া। এই ইয়াত যদি WH যেতিয়া কুৱেশ্যন বহে, তাৰমানে WH ৱৰ্ড যেতিয়া বহে, তেতিয়া ইয়াত কনজাংচন ইফ বা ৱেডাৰ নবহে। অকল য়েছ ন টাইপৰ কাৰণেহে, কি যেনেকে কেন ইউ কুক সুধিছিলে তোমাক, তুমি ৰান্ধিব জানা নে ওপৰ চেণ্টেন্সটো, তো তাত আমি ক'লো যে য়েছ বা নহয় নে, এইবিলাক য়েছ ন টাইপ আছিল। তো য়েছ ন টাইপত ইফ বা ৱেডাৰ বহাবা। কিন্তু যদি WH টাইপ আহে ন, তো WH টাইপত আহিলে এই WH ৱৰ্ডটোৱেই কনজাংচন হয়, কোনো বেলেগ কনজাংচন আহিব নালাগে। WH যিটো ৱৰ্ড আছে সেইটোৱে বহাই দিবা। যদি হোৱাট আছে হোৱাট বহাবা, হোৱেন আছে হোৱেন বহাবা, হোৱেৰ আছে হোৱেৰ বহাবা, হোৱাই যি আছে সেইটো বহাবা WH ৱৰ্ডটো, বুজি পালা? তো ইয়াত কি বহাই দিম? ইয়াত হোৱাট আছে ন, তো সেইকাৰণে হোৱাটে বহাই দিম। আনিল আস্কড মি হোৱাট। তাৰপিছত ডুটো আঁতৰি যাব। ইয়াত কি কৈছিলে? ডুটো মেইন ভাৰ্বত সোমাইছে। এই ডুটো যিটো আছে নে, এই ডুটো এই মেইন ভাৰ্বটোত সোমাই যাব। গম পালা? এই ডুটো এই মেইন ভাৰ্বটো সোমাই যাব। আৰু কাৰ টেন্সৰ সলনি হ'ব? এইটো হোৱাট, ইউটো চেঞ্জ কৰিব লাগিব। ইউটো কেনেকে চেঞ্জ কৰিম? কাক সুধিছিলে কথাষাৰ? মোক সুধিছিলে। কথাষাৰটো মোক সুধিছিলে। তো মোক সুধিলে মই কি বুলি লিখিব লাগিব? আই বুলি ক'ব লাগিব, কাৰণ মোক সুধিছিলে, তো সেইকাৰণে মই বুলি ক'ম। আনিলে মোক সুধিছিলে, আনিল আস্কড মি হোৱাট আই, তেতিয়া আমি ডুটো এইটোত সোমাই গ'ল, এই ৱৰ্ডটোত। এতিয়া ইয়াৰ টেন্সৰ সলনি কৰিম। ইয়াৰ টেন্স কি আছে? ছাবজেক্ট প্লাছ কি? মেইন ভাৰ্ব, নহয় জানো? তাৰমানে কি চিম্পল প্ৰেজেন্ট হয়। চিম্পল প্ৰেজেন্টক কি হ'লে চেঞ্জ কৰিব লাগিব? চিম্পল পাষ্টলৈ চেঞ্জ কৰিব লাগিব। বা ডু দেখিবলৈ বুজি পাইছা, ডুটো কি হয়? চিম্পল প্ৰেজেন্ট হয়। তো ইয়াক চেঞ্জ কি হ'লে হ'ব? হোৱাট আই wanted, subject plus কি? মেইন ভাৰ্ব ইন সেকেন্ড ফৰ্ম। মেইন ভাৰ্ব ইন কি হয়? সেকেন্ড ফৰ্ম হয়। ফুল ষ্টপ হৈ গ'লে নহয়। তো ইয়াৰে সেই কথাটো লিখি লোৱা যে কনজাংচন কি হয়, কেনেকে চেঞ্জ হয় WH ৱৰ্ড থাকিলে। WH বাক্যৰ ক্ষেত্ৰত WH বাক্যৰ ক্ষেত্ৰত কোনো কনজাংচন নবহে। কোনো কনজাংচন নবহে। তাৰ সলনি WH ৱৰ্ডটো এক ছেকেণ্ড, WH ৱৰ্ডটো পোনে পোনে বহে। দেখিলে এক্সাম্পল কোনটো? এইটো।
হৈ গ'ল এডোখৰলৈকে। ত' ইণ্টাৰগেটিভত ইমানলৈকে আছিলে। এতিয়া নেক্সট তুমি পঢ়িব লাগিব ইম্পাৰেটিভ। ইম্পাৰেটিভত কিন্তু যথেষ্টখিনি আছে। ত' ভাগৰি যদি গৈছা ইমানতে নহ'ব, ইমানতে ভাগৰিলে নহ'ব। আগবাঢ়ো হা। চেঞ্জেছ ইন, আই এম চিয়'ৰ ক্লাছটো ইণ্টাৰেষ্টিং লাগিছে নহয় জানো? ইমান ধুনীয়া ধুনীয়া চেঞ্জেছখিনি পঢ়িবলৈ পাইছা। আগতে যিহেতু তুমি শিকিব পৰা নাছিলা, আৰু এতিয়া একদম তোমাৰ ক্লিয়াৰ হৈ গৈছে। তো কমেণ্টত যদি ভাল লাগিলে থেংকছ এটা লিখি দিবা। ইট উইল মটিভেট মি টু মেক মোৰ ভিডিঅ'জ লাইক দিছ। তো এতিয়া চেঞ্জেছখিনি পঢ়োঁ আমি ইম্পাৰেটিভত। কি হ'ব? ফাৰ্ষ্টটো লিখা ৰিপৰ্টিং ভাৰ্ব টু। ইম্পাৰেটিভ মনত আছে নে? ইম্পাৰেটিভ কি হয়? আদেশ, অনুৰোধ, উপদেশ, হয়নে? ৰিপৰ্টিং ভাৰ্ব টু পাষ্ট ইনডেফিনিট হ'লে, পাষ্ট ইনডেফিনিট মানে কাক কয়? আৰু অলপ ইজিকে লিখাইছো, চিম্পল পাষ্ট। চিম্পল পাষ্ট হ'লে, চিম্পল পাষ্ট হ'লে ইনডাইৰেক্ট কৰোঁতে এইটো নালাগে লিখিবলৈ, ৰ'বা, এইটো নিলিখিম। নিলিখিবা, বেলেগ এটা লিখিব লাগিব। তুমি লিখা যে কোনো এটা চেণ্টেন্স কাক কয় সেইটো ফাৰ্ষ্টে লিখাই লৈছো তোমাক। কোনো এটা চেণ্টেন্স ভাৰ্ব, কোনো এটা চেণ্টেন্স একোটা ভাৰ্বেৰে আৰম্ভ হ'লে, একোটা ভাৰ্বেৰে আৰম্ভ হ'লে সদায় ইম্পাৰেটিভ হয়। কি হয় তেনেকুৱা বাক্যবিলাক? সদায় ইম্পাৰেটিভ বাক্য হ'ব। যেনেকে গো ডিয়াৰ, কাম হিয়াৰ, শ্বাট দ্য ডোৰ, এনেকুৱাবিলাক। তাৰপিছত কনজাংচন যিটো আছে, কনজাংচন কি বহিব? টু বহে। কনজাংচন কি বহে? টু। ইয়াত আমি কনজাংচন ডেট নবহাওঁ বা ইফো নবহাওঁ, আমি কি বহাম? টু বহাম। তাৰপিছত ৰিপৰ্টেড ক্লজৰ ভাৱাৰ্থ অনুসৰি লিখি যোৱা, ৰিপৰ্টেড ক্লজৰ ভাৱাৰ্থ অনুসৰি ছেটটোৰ ঠাইত told, order, advice, command, request, ৰিকুৱেষ্টটো নহ'ব, ৰিকুৱেষ্টেড হ'ব, কাৰণ ছেট থাকিলে মানে ইয়াত পাষ্টত আহি যাব ৰিকুৱেষ্টেড, asked, prayed, তাৰপিছত forbade, forbade মানে জানানে? বাধা দিয়া হয় দেই। forbade মানে বাধা দিয়া, আদি বহে। এতিয়া কোনটো ক'ত বহে? told ক'ত বহিব, order ক'ত বহিব, advice ক'ত, command ক'ত, request ক'ত, এইবিলাক ক'ত কেনেকে বহে সেইখিনি আমি নেক্সট পঢ়িব লাগে, গম পালানে? তো এই যিটো পইণ্ট আছে না, এই পইণ্টটোকে আমি ডিটেইল কৰিম এতিয়া। প্ৰথমটো লিখা, মালিকে চাকৰক আদেশ দিয়া বুজালে।
যদি সেন্টেন্সটো এনেকুৱা হৈছে যে কিবা কোনোবা এজন মালিক আছে আৰু মালিকে চাকৰক আদেশ দিছে মালিকে চাকৰক আদেশ দিয়া বুজালে সেইটোৰ ঠাইত কি বহিব অৰ্ডাৰড লিখিব লাগিব অৰ্ডাৰড বহে অৰ্ডাৰ দিব তাৰপাছত নেক্সট সেনা বাহিনীৰ বিষয়ে সেনা বাহিনীৰ বিষয়ে সৈন্যসকলক আদেশ দিয়া বুজালে কমান্ড বহে এতিয়া আকৌ মই সেইটোৰ জেগাত বোলে নিলিখো আৰু সেইটো বুজি পাবাই তো দিয়া বুজালে কি বহিব ইয়াত কমান্ড বহিব তাৰপিছত নেক্সট লিখা পিতৃ মাতৃ তললে আহে পিতৃ মাতৃ শিক্ষক শিক্ষয়িত্ৰী বা জ্যেষ্ঠজনে আদেশ দিয়া বুজালে তোমাক যদি তোমাৰ মা দেউতাই আদেশ দিছে বা তোমাৰ ছাৰ বাইদেৱে বা কোনোবা তোমাৰ বয়সতকে ডাঙৰ যদি কোনোবা এজনে তোমাক আদেশ দিছে তেতিয়া তাতো তুমি অৰ্ডাৰে লিখিব লাগিব আদেশ দিয়া বুজালে অৰ্ডাৰড বহে নেক্সট পইণ্ট নম্বৰ 7 হ'ব লগৰ সমনীয়াই আৰু কনিষ্ঠজনে আদেশ দিয়া বুজালে টোলটো বহিব ইয়াত এতিয়া চোৱা তোমাক লগৰে বা তোমাৰ সৰুৱেতো তোমাক অৰ্ডাৰ কৰিব নোৱাৰে বোলে নাক ভাঙি দি মোক অৰ্ডাৰ কৰি পেলাই আহিছ কি হ'ব কথা এষাৰ ক'ব পাৰিব নহয় জানো টোলটো লিখিব লাগিব তাত তাৰপিছত এতিয়া নেক্সট পইণ্ট নম্বৰ পিতৃ মাতৃ শিক্ষক শিক্ষয়িত্ৰী মোৰ আখৰবিলাক অকণমান ডিজিটেল বৰ্ডত লিখি আছো কাৰণে অসুবিধা হয় তোমালোকে অলপ ভালকে লিখিব বুলি শিক্ষক শিক্ষয়িত্ৰী আৰু জ্যেষ্ঠজনে উপদেশ বুজাব এবাৰ আমি উপদেশটো চাওঁ উপদেশ দিয়া বুজালে কি বহিব ইয়াত সেইটোৰ ঠাইত এডভাইজড বহে ডাঙৰে তোমাক উপদেশ দিছে ন তো ডাঙৰে উপদেশ দিলে এডভাইচ দিব তুমি এডভাইজড বহে এতিয়া সৰুৱে দিলে কি বুজাব সৰুৱে বা লগৰ সমনীয়াই দিলে মানে তোমাকতো পৰামৰ্শ দিব পাৰিব তেতিয়া ছেকেণ্ড
ওকে লগৰ সমনীয়া মই ফ্ৰেণ্ডছ বুলি লিখো বাৰে বাৰে লগৰ সমনীয়া লিখোঁতে অসুবিধা হৈছে কনিষ্ঠজনে আৰু কনিষ্ঠজনক মই লিখো য়াংগাৰ ওৱানছ বুলি তোমালোকে অসমীয়াতে লিখিবা যদি বুজিবলৈ দিগদাৰ হয় ফ্ৰেণ্ডছ বা য়াংগাৰ ওৱানছে মানে কি লগৰ সমনীয়া আৰু কনিষ্ঠজনে উপদেশ দিয়া বুজালে তুমি সেইটো লিখিব পাৰিবা মই তোমাক যেটো কৈছিলো পৰামৰ্শ দিয়া বুলি কিন্তু ইয়াত টোল্ডে লিখিবা নেক্সট 10 নম্বৰ তো যদি ৰিপৰ্টেড ক্লজত প্লিজ যদি থাকে প্লিজ থাকিলে said to ঠাইত প্লিজ মানে কি ৰিকুৱেষ্ট কৰা বুজাইছে নে কি বহিব তেতিয়াহ'লে said to ঠাইত ইনডাইৰেক্টত কি বহিব said to ঠাইত requested বহিব requested বহে Eleven teachers পিতৃ মাতৃ মই পিতৃ মাতৃ লিখাতকে ডাইৰেক্ট পেৰেণ্টছ বুলি লিখা হয় পেৰেণ্টছ তাৰপাছতে জ্যেষ্ঠজনে মানে এল্ডাৰ্ছ মনা কৰা বুজালে এবাৰ তোমাক যদি বাধা দিছে মনা কৰিছে এইটো কাম নকৰিবা তালৈ নাযাবা এনেকুৱা কথাবিলাক মনা কৰা বুজালে মনা কৰা বুজালে বা বাধা দিয়া বুজালে কি হ'ব said to ঠাইত ডাঙৰে কৰিলে সদায় কি হ'ব অৰ্ডাৰ দিব নতুবা এডভাইচ দিব নতুবা যদি বাধা দিছে বাধা দিব ফৰবিড কৰিব ফৰবিড বহে ফৰবিডেন মানে কি জানানে ফৰবিডেন মানে যেটো বাধা আছে that is what is prohibited the thing which is prohibited is called also forbidden তাৰপাছত 12 লগৰ সমনীয়া আৰু কনিষ্ঠজনে বাধা দিয়া বুজালে কি বহিব পিছে friends younger ones বাধা দিয়া বুজালে কি হয় দে লগৰ সমনীয়া বা সৰুৱে তোমাক বাধা দিলে বা অৰ্ডাৰ দিয়ক বা যি এডভাইচ নিদিয়ক সদায় টোল্ডে বহিব তোমাৰ ধৰিব একদম ইজি টোল্ড বহে তাৰপিছত নেক্সট যদি ক্ষমা বুজোৱা মানে ক্ষমা বিচৰা বুজাই সেন্টেন্সটোৱে ক্ষমা বিচৰা বুজালে said to ঠাইত কি বহিব said to ঠাইত begged বহে begged মানে ভিক্ষা খোজা হয়নে ভিক্ষা খোজা beggar তো ক্ষমা কৰা বিচৰা বুজালেও বেগে বহিব তাৰপাছত এইটো ইম্পৰ্টেণ্ট হয় হা এইটো আহি থাকে এইটো ইম্পৰ্টেণ্ট ৰিপৰ্টেড ক্লজত লেটাছ থাকিলে কি থাকিলে লেটাছ থাকিলে এইটো চাই যাবাই কিন্তু এক্সামত আহিবই লেটাছ বা লেট মি কেইবাটাও থাকিব লেটাছ থাকিলে said to ঠাইত
এইটো মই তোমাক ভৱিষ্যতবাণীয়ে কৰি দিলোঁ যে যিটো পৰীক্ষা বছৰত তুমি পঢ়িছা এতিয়া সেই আহিবলগীয়া বছৰটোত তুমি এটা নহয় এটা চেণ্টেন্স নেৰেশ্যনত কোনোবা এটা পৰীক্ষাত পাবাই লেটাষ্ট লগা সেইটোৰ ঠাইত কি বহিব প্ৰপ'জড বা কি বহিব জানানে সাজেষ্টেড বহে হলে ডোখৰলৈকে তাৰপিছত লিখা লেটাষ্ট থাকিলে ইনডাইৰেক্টত টিঅ'টো উঠি যায় এইটো কি হ'ব এইটো উঠি যাব সৰি এইটো উঠি নাযায় সৰি যায় নহয় উঠি নাযায় উঠি নাযায় আৰু কনজাংচন ডেট বহে আন প্ৰত্যেকতে ছেইড টু যিটো আছিলে না সেই টুটো উঠি গৈছিলে তাৰ জেগাত অৰ্ডাৰত আহিছিলে এডভাইচড আহিছিলে বা টল্ড আহিছিলে কিবা আহিছিলে কিন্তু ইয়াত কি হ'ব টুটো যদি লেটাষ্ট দেখিছা টুটো বহাই থাকিব লাগিব ৰাখিব আৰু কিন্তু কনজাংচন কি লগাব লাগিব ডেট লগাব লাগিব ডেটটো এইটো অলপ বেলেগ সেইকাৰণে কৈছোঁ যে আহে আৰু এডোখৰ আৰু লেটাছৰ ঠাইত উই শুড বহে কি বহিব উই শুড বহিব অকল চেণ্টেন্সটো মন কৰা কি হ'ল লেটাষ্ট যদি দেখা পোৱা তেনেকুৱা জেগাত প্ৰপ'জড বা ছাজেষ্টেড বহিব আৰু যদি লেটাষ্ট আছে তেতিয়াহ'লে ইনডাইৰেক্টত টু উঠি নাযাব আৰু তাত কনজাংচন ডেট বহাব লাগিব আৰু লেটাষ্টটোৰ ঠাইত কি বহাব লাগিব উই শুড ঠিক আছে তেনেকৈ এটা এক্সাম্পল ল হি ছেইড টু মি হি ছেইড টু মি তো মোৰ ওচৰতে আৰু এটা কথা কৈ দিওঁ মোৰ ওচৰতে পঢ়ি যোৱা ছোৱালী এগৰাকীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰিছে তো তোমালোকেও যাতে এনেকুৱা ভাল খবৰ মোক শুনোৱা কমেণ্ট ছেকশ্যনত যে এতিয়া শিক্ষাতে মই পঢ়িছিলোঁ আৰু ইংলিছত বা মেথছত মোৰ এনেকৈ সহায় হৈছিল তাৰপিছত হি প্ৰপ'জড কি হ'ব এইটো চোৱা ছেইডটোৰ জেগাত কি বহিব কৈছিলোঁ মই প্ৰপ'জড বা ছাজেষ্টেড বহে হয়নে তো কি হ'ব প্ৰপ'জডে হ'ব হি প্ৰপ'জড এতিয়া চোৱা মই টুটো কি কৈছিলোঁ টুটো উঠি যাব নি টুটো উঠি নাযায় প্ৰপ'জড টুৱে বহি থাকিব প্ৰপ'জড টু মিটো উঠি নাযায় প্ৰপ'জ টু মি আৰু কনজাংচন কি বহিব কনজাংচন বহিব ডেট তাৰপিছত লেটাছৰ জেগাত কি বহিব কৈছিলোঁ মনত আছেনে লেটাছৰ জেগাত কি বহিব উই শুড লেটাছৰ জেগাত কি লিখিম উই শুড লে ক্লিয়াৰ হ'ল নে নহ'ল লাষ্টত ফুল ষ্টপ ছেইডৰ জেগাত কি লিখিলোঁ প্ৰপ'জ লিখিলোঁ টুটো বহিয়ে থাকিলে মি জেগাত মিয়ে বহিলে কমা উঠি গ'ল কনজাংচন বহিলে ডেট তাৰপিছত লেটাছৰ ঠাইত বহিলে উই শুড বুজি পালা তাৰপিছত নেক্সট আৰু এটা তেনেকুৱা ইম্পৰ্টেণ্ট হয় কি হয় আৰু এটা ইম্পৰ্টেণ্ট এইবাৰ লেট আছ নাথাকিবলৈ যদি অকল লেট থাকে ৰিপৰ্টেড ক্লজত কেৱল লেট থাকিলে কি থাকিলে কেৱল লেট থাকিলে ছেইড টুৰ ঠাইত উইজড বহে
কি বহে উইজড আৰু লেটৰ হলনি অথনি লেটাছটো উঠি গৈছিলে তাৰপিছত কি হৈছিলে উইশুড বহিছিলে হয় নাই আৰু লেটৰ হলনি ইয়াত কি বহাব লাগিব জানানে might be allowed to might be allowed to বহে might be allowed to বহিব ইয়াত ঠিক আছে এটা এক্সাম্পল লো he said let me go home now let me go home now মানে কি সি কৈছিলে মোক ঘৰলৈ যাবলৈ দিয়া এতিয়া মোক ঘৰলৈ যাবলৈ দিয়া ইয়াক কোনোবাই কিডনেপ কৰিছিলে সেইকাৰণে কৈছে যে মোক এতিয়া ঘৰলৈ যাবলৈ দিয়া তো কিডনেপাৰে কি ক'ব কিডনেপাৰে ক'ব যে বেটাক ঘৰলৈ যাব লাগে হয়নে লাগাও ইসকো হি উইজড সেইটোৰ জেগাত কি বহিব সেইটোৰ জেগাত বা সেইটো থাকক বা সেইটো নাথাকিলেও উইজড বহিব লাগিব কি উইজ কাৰণ সি ইচ্ছা কৰিছে ন সি উইজড সেইটোৰ জেগাত আমি কি বহালো সি উইজড বহিব তাৰপাছত আকৌ ইয়াত এটা কথা লিখা নহয় এই ৰিপৰ্টেড ক্লজত কেৱল লেট থাকিলে সেইটোৰ ঠাইত উইজড বহে আৰু লেটৰ হলনি মাইট আৰু কনজাংচন ইয়াতো ডেটে বহিব দেই হি উইজ ডেট হি উইজ ডেট সি চোৱা সি কেলে লিখিলো মি হয় নাই মি আছে এতিয়া ইয়াত ছাবজেক্টটো লাগিব ন ছাবজেক্ট কাৰ কথা কৈছে সি কৈছিলে ন কথাষাৰ কোনে কৈছিলে সিয়ে কৈছিলে তো ইয়াত আমি ছাবজেক্ট কি বহাম সিয়ে বহাব লাগিব হি মাইট বি এলাউড এতিয়া লেটৰ জেগাত কি বহাব লাগিব মাইট বি এলাউড তোমালোকে মোক ক'ব পাৰিবানে যে প্ৰথমতেতো লেট আছিলে তো প্ৰথমতে মই মাইট বি এলাউডটো লিখিব লাগিছিলে কিন্তু মই নিলিখিলো মই লিখিলো কি সি লিখিলো কোৱা কোনে ভালকে ধ্যান দি আছিলা ইয়াত ফাৰ্ষ্টে সি কিয় লিখা হ'ল এই মিটোৰ জেগাত এই মিটো হিলে কেলে চেঞ্জ কৰিলো এই কাৰণে চেঞ্জ কৰিলো যে মই কৈছিলো অথনি এই বাক্যডোখৰ ৰিপৰ্টেড ক্লজডোখৰ কাৰ কথা কৈছো ৰিপৰ্টেড ক্লজ মনত ৰাখিবা কাৰ ৰিপৰ্টেড ক্লজটো ইনডাইৰেক্টত কি বনি যায় এছাৰ্টিভ সেন্টেন্স বনি যায় এছাৰ্টিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয় প্ৰথমতে কি আহে সাবজেক্ট আহে তাৰপাছত ভাৰ্ব আহে তাৰপাছত এক্সটেনশন আহে হয় নে নহয় তো সেইকাৰণে প্ৰথমতে কি লিখিব লাগিব এছাৰ্টিভ যদি হয় সাবজেক্ট লিখিব লাগিব সো কি আহিব প্ৰথমতে বুজিলা he might be allowed to go to go হৈ থাকিব go home তাৰপাছত নাওটো কি বনি যাব মনত পেলোৱা চেঞ্জেছ ইন টাইম এক্সপ্ৰেছন দেন বনি যাব হয়নে he might be allowed to go home then all right তোমাৰ ইয়াতে শেষ হৈছে চেঞ্জেছ ইন ইম্পাৰেটিভ এতিয়া আমি পঢ়িব লাগিব নেক্সট পঢ়াৰ আগতে স্পেচডোখৰ উলিয়াব লাগিব ন ওকে এতিয়া আমি পঢ়িম অপটেটিভ চেঞ্জেছ ইন অপটেটিভ নিচেই সৰু অপটেটিভটো নিচেই সৰু তাৰপিছত আৰু থাকিব কি এক্সক্লেমেটৰী অলপ অকণমান দীঘল আছে ইম্পাৰেটিভৰ নিচিনা দীঘল নহয় বাৰু টেনশ্যন ল'ব নালাগে কৈ যোৱা চেঞ্জেছ ইন অপটেটিভ তো দেখিছানে তোমালোকে যদি নেৰেশ্যনটো ভাবিছিলা খুব সৰু টপিক হ'ব বুলি কিন্তু ইমানো সৰু টপিক নহয় হয়নে আৰু এই কথাখিনি গ্ৰামাৰত নোপোৱা কিন্তু এই ৰুলছখিনি এই ৰুলছবিলাক গ্ৰামাৰত নোপোৱা তোমালোকে চেঞ্জেছ ইন অপটেটিভ সেন্টেন্স গ্ৰামাৰটো পাবা কিন্তু ইমান ডিটেইলত লিখা নাই কোনো গ্ৰামাৰ বুকত আই থিংক মই যিমান কেইখন বুকৰ কথা জানো অপটেটিভ বাক্যত চেইডৰ ঠাইত
prayed, wished, বহে। মই পিছে অক্সফৰ্ড ইংলিছ গ্ৰামাৰ পঢ়া নাই, তো তাত হয়তো থাকিব পাৰে। বাৰু থাকক নাথাকক, তুমিতো গম পালে। তাৰপিছত ইয়াত কি হ'ল, অপটেটিভ বাক্যত ছেইডৰ ঠাইত কি বহিব, প্ৰেইড বা উইষ্ট বহিব। তাৰপিছত ৰিপৰ্টিং ভাৰ্বত থকা টু মি বা টু হিম আদি উঠি যায় দেই, আদি উঠি যায়। আৰু কনজাংচন that বহে। কি বহিব, কনজাংচন that বহিব। ঠিক আছে, তো যিবিলাক টু হিম আছে এইবিলাক আমি আঁতৰাই দিম আৰু কনজাংচন লগাই দিম that বুলি। যেনেকৈ হি said to me, তুমি কি বুলি লিখিবা, he prayed me, he wished me, এনেকৈ that তাৰপিছত লগাবা। তাৰপিছত ৰিপৰ্টেড স্পীচত বা ৰিপৰ্টেড ক্লজত গড থাকিল, গড তাৰমানে শব্দটো থাকিলে, গড থাকিলে ইনডাইৰেক্ট কৰোঁতে ছেইডৰ ঠাইত, এতিয়া গডক তুমি কি কৰা, প্ৰে কৰিবা ন, প্ৰাৰ্থনা কৰিবা, দোৱা কৰিবা। তো ছেইডৰ ঠাইত কি বহিব, প্ৰেইড বহিব দেই। এক্সাম্পল কিছুমান চাওঁ আমি, ইমানেই আছিলে হা, ৰুলছ ইমানেই আছিলে, তিনিটাই আছিলে। হি said to me, may God bless you। আৰু এইটো কথা ময়ো কৈছো বাৰু, যে may Allah bless you। তাৰপিছত সি said to জেগাত কি লিখিবা এতিয়া, prayed হৈ যাব। মিটো বহিবনে, মিটোতো আঁতৰি যাব, he prayed that, কনজাংচন কি বহাবা, that বহাবা, that। চ' এইডোখৰত আমি কিহলে চেঞ্জ কৰিম এতিয়া, মেইটো প্ৰথমতে লিখি নিদিবা, প্ৰথমতে কাক আনিবা, প্ৰথমতে আনিবা ছাবজেক্ট। ছাবজেক্ট কি হয় ইয়াত, ছাবজেক্ট ইয়াত কি হয়, তো ছাবজেক্ট কি হ'ব, গড হ'ব, হয়নে, ছাবজেক্ট হ'ব গড। তো মে গড নহয়, গড মাইট হ'ব হা, মাইট কেলে হ'ব, এতিয়া মেটো চেঞ্জ কৰিব লাগিব, মেটোক আমি ক'ত চেঞ্জ কৰিম, আমি ইয়াত চেঞ্জ কৰিম, গড তো মেটো মাইট বনি যাব, গড মাইট কেলে বনিব, চোৱা কাৰণ ইয়াত ছেইড আছিলে, তো মেৰ পাষ্ট টেন্সটো লিখিব লাগিব নহয়, ইয়াতো চেঞ্জ হ'ব, মেৰ পাষ্ট টেন্স মাইট হ'ব, গড মাইট ব্লেছ। ইউটো কেনেকৈ চেঞ্জ হ'ব, ইউটোতো কোনো চেঞ্জ নাথাকে ডাইৰেক্টলি, হয় নাই, বহাই দিবতো নোৱাৰে, চাব লাগিব কাক কৈছিলে কথাষাৰ, সি said to me, মোক কৈছিলে, তো যদি মোক কৈছিলে তো কি বুলি চেঞ্জ হ'ব, অবজেক্টটো ব্লেছ মি হ'ব, আই বহাই নিদিবা আকৌ, অবজেক্ট হিচাপে বহিছে, ছাবজেক্ট হিচাপে বহা নাই, ছাবজেক্ট হিচাপে বহালে ইউটো আই হ'লহেঁতেন, কিন্তু অবজেক্টত মানে লাষ্টত বহিলে অবজেক্ট হিচাপে বহিব, তো সেইকাৰণে মি হ'ব। লাষ্টত বহিলে অবজেক্ট সেইটো একচুৱেল কথা নহয়, অবজেক্ট কাক কোৱা, অবজেক্ট সাধাৰণতে লাষ্টতে বহিব, অবজেক্টটো ফাৰ্ষ্টত নবহে, সেইটো এটা মই তোমাক ট্ৰিক দিলো লাষ্টত বহে বুলি, কিন্তু সদায় ভাৰ্বৰ পাছত যিটো তোমাৰ নাউন বহে বা প্ৰনাউন বহে সেইটোক অবজেক্ট বুলি কয়, মনত ৰাখিবা। ছাবজেক্টৰ বা ভাৰ্বৰ আগত, এতিয়া মাইটটো ইয়াত কি হয়, মাইটটো ভাৰ্ব হয়, তো ভাৰ্বৰ আগত যিটো বহিছে সেইটো সদায় কি হ'ব, ছাবজেক্ট হ'ব, গড আগত বহিছে তো গড ইজ এ ছাবজেক্ট, বাট মি হেজ টু বি অবজেক্ট বিকজ ইট ইজ সিটিং ৰাইট বিহাইণ্ড বা ৰাইট আফটাৰ দ্য ভাৰ্ব, ৰাইট। আৰু দেখিছে মিটো কি হয়, অবজেক্ট ফৰ্মে হয় ন, ফাৰ্ষ্ট পাৰ্চন,
তাৰপিছত আৰু এটা লোৱা grandmother said to me may you live long may you live long okay তুমি যেন দীৰ্ঘায়ু হোৱা so grandmother পঢ়োৱা হয় grandmother said to কি জাগাত কি হ'ব গডৰ কথা আছে নি গডৰ কথা নাই তো pray নবহে wish to বহিব আচ্ছা ভুল নহয় বাৰু তুমি যদি pray to লিখি দিয়া কাৰণ may you live long মানে তুমিতো প্ৰাৰ্থনাই কৰিছা ন কাক কৰিব প্ৰাৰ্থনা গডকে কৰিব grandmother wished তাৰপাছত that to me to him to উঠি যাব that you to চেঞ্জ হ'বলৈ কি হ'লে হ'ব I হৈ যাব that I might live long হৈ গ'ল that I might live long ইয়াতে finish হ'ল তোমাৰ optative এতিয়া আমি যাওঁ হা exclamatory the last changes in our today's video changes in exclamatory sentences okay so ইয়াত যিমান বিলাক চেঞ্জেছ হ'ব তো তাৰ চেঞ্জেছৰ ক্ষেত্ৰত saidত কি বহিব সেই saidত কি মানে saidৰ ঠাইত ইনডাইৰেক্ট কৰোঁতে কি বহিব সেইখিনি লিখি লওঁ ইনডাইৰেক্ট কৰোঁতে saidৰ ঠাইত আচ্ছা এটা শ্বৰ্ট ট্ৰিক তুমি যদি একো নাজানা ন saidৰ জেগাত তুমি চিধা চিধি এক্সপ্লেইন বহাই দিবা তুমি ফুল মাৰ্ক পাবা কি বহাই দিবা said দেখিলা মানে এক্সক্লেইম বহাই দিবা তুমি ফুল মাৰ্ক পাই যাবা কিন্তু যে অকল এক্সক্লেইমড বহে সেইটো নহয় এক্সক্লেমেটৰী সেন্টেন্স কাৰণে এক্সক্লেইম লিখিলো কিন্তু অকল যে এক্সক্লেইম বহিব সেইটো নহয় বেলেগো বহে কিন্তু তুমি যদি এইবিলাকৰ জেগাত এক্সক্লেইমটো বহাই দিয়া হৈ যাব shouted confessed তাৰপাছত wished ইয়াতো wished বহিব কিন্তু prayed নহয় sorry praised মানে তোমাৰ প্ৰশংসা কৰা আদি বহে তাৰপাছত নেক্সট লিখা reporting ক্লজত থকা ইয়াতো অপ্ৰতিভৰ নিচিনাকে to me to him এইবিলাক কি যে আছে না এইবিলাক উঠি যায় আৰু conjunction that বহে দেই ক'ত that বহে এতিয়ালৈকে assertiveত that বহিছিলে optativত that বহিছিলে আৰু exclamatoryত that বহিছিলে interrogativeত কি বহিছিলে মনত পেলোৱা if বহিছিলে whether বহিছিলে yes no typeত ws type হলে ডাইৰেক্ট ws wordটোৱে বহিছে আৰু imperativeতো কেইবাটাও বহিছিলে ordered বহে নহলে advice বহে told বহে forbade বহে begged বহে sentence অনুসৰি হয়নে এইটোৱে কথা তুমি sentence অনুসৰি চেঞ্জ কৰিব শিকিছা নে নাই সেইটো তোমাক চাব এক্সামিনাৰ তাৰপিছত এতিয়া গোটেই এই চেঞ্জেছখিনি চাওঁ এতিয়া ক'ত এক্সক্লেইমড ৰাইট shouted এইবিলাক যে লিখিলা এইখিনি ক'ত কেনেকে কোনটো ক'ত বহিব সেইটো আমি লিখিব লাগে এতিয়া reported clause to দুখ প্ৰকাশ কৰা বুজালে
ৰিপৰ্টেড ক্লজটোৱে দুখ প্ৰকাশ কৰা বুজালে ছেইডৰ ঠাইত exclaimed with, if I can adjust some spaces, মই যদি অকমান জেগা অকমান হেৰি কৰিব পাৰো বা ছেইডৰ ঠাইত exclaimed with sorrow বহে হ'ল okay. নেক্সট তোমাৰ পইণ্ট লিখিম আমি এতিয়া এক মিনিট অকমান প্ৰব্লেম এটা হৈছিলে অকে আহা এতিয়া নেক্সট পইণ্টটো হ'ল আনন্দ প্ৰকাশ কৰা বুজালে কোনে আনন্দ প্ৰকাশ কৰা বুজাব আনন্দ প্ৰকাশ কৰা বুজাব ৰিপৰ্টেড ক্লজটোৱে দেই আনন্দ প্ৰকাশ কৰা বুজালে cried out with ছেইডৰ ঠাইত হা এইবিলাক cried out with joy যেতিয়াই তুমি কি দেখিবা যে ছেইড আছে আৰু তাত বুজাইছে যে আনন্দ প্ৰকাশ কৰা আছে ফুলে কৈছে বা আই হেভ won the game এনেকুৱা কথাবিলাক আনন্দ যেতিয়া ওলাব সেন্টেন্সটোৰ পৰা তেতিয়া তুমি চিধা চিধি কি লিখি দিবা cried out with joy কাৰণ আনন্দ হলে মানে মানুহে কি হয় খুব মানে ফূৰ্তিত হাঁহে হাঁহি বা উল্লাস এনেকুৱা কৰে ন তো হেৰি তাৰপিছত নেক্সট আহিব আচৰিত বোধ প্ৰকাশ কৰা বুজালে আচৰিত বোধ প্ৰকাশ কৰা বুজালে ছেইডৰ ঠাইত cried out in surprise cried out in surprise বহে কি বহে cried out in surprise বহে অনুতাপ কৰা বুজালে মানে ৰিগ্ৰেট কৰিছে অনুতাপ কৰিছে অনুতাপ কৰা বুজালে ছেইডৰ ঠাইত exclaimed with regret বহে তাৰপিছত আত্মগৌৰৱ কৰা বুজালে আত্মগৌৰৱ কৰা বুজালে ছেইডৰ ঠাইত অকল exclaimed লিখিবা exclaimed বহে আত্মগৌৰৱ যদি কৰিছে তেতিয়াহ'লে অকল কি লিখিম তাত exclaimed বহাব লাগিব আশ্চৰ্যবোধ প্ৰকাশ কৰা বুজালে আশ্চৰ্যবোধ প্ৰকাশ কৰা বুজালে ছেইডৰ ঠাইত exclaimed with wonder
আশ্চৰ্য যদি বুজি পোৱা নাই তুমি আচৰিত খুব বেছি আচৰিত যেতিয়া হৈ যায় নে তো সেয়া এক্সক্লেইম দ্য ৱেইট ৱাণ্ডাৰ যেনেকে তুমি যদি নপঢ়াকে বোলে লেটাৰ পাই গ'লা মেট্ৰিকত তো তুমি কি হ'বা আচৰিতে হ'বা না হাউ ইজ দিছ পচিবল বুলি ক'ব লাগিব তুমি তো সেইটো চেণ্টেন্সে ক'ব লাগিব she exclaimed with wonder শুভেচ্ছা বুজাল যদি কাৰোবাক তুমি শুভেচ্ছা যাচিছা তেতিয়াহ'লে ছেইডৰ ঠাইত ৱেষ্টটো বহে তো অলপ অলপ অপটেটিভ চেণ্টেন্সৰ নিচিনা লগা নাই জানো শুভেচ্ছা ছেইডৰ ঠাইত ৱেষ্টটো বহে তাৰপিছত বিদায় দিয়া বুজালে বিদায় দিয়া বুজালে ছেইডৰ ঠাইত বেড বহে BADE তাৰপাছতে যদি লিখা থাকে এইটো পিছে অপটেটিভৰে আছিলে ইয়াতে লিখিলো গুড মৰ্ণিং বা গুড বাই এইটো অপটেটিভৰ হয় কিন্তু দেই ইয়াত আহি গ'ল আদি থকা বাক্যত এতিয়াও কোনো কনজাংচন নবহে তো যদি গুড মৰ্ণিং গুড বাই এনেকুৱা যদি বাক্য দেখিছা তাত কোনো ধৰণৰ তুমি কনজাংচন নবহাবা এটা লৈ লোৱা এক্সাম্পল he said goodbye goodbye my friend তো he ইয়াত কি লিখিব লাগিব he bid goodbye কাক দিলে কাক goodbye কৰিলে তাৰ ফ্ৰেণ্ডক ন he said goodbye to my friend তো ইয়াত লিখিব লাগিব কি he bid goodbye to ইয়াত to কনজাংচন আহিব to my জেগাত আহি যাব his friend হ'ল আৰু কেইটামান তোমাৰ এডিশ্যনেল মই এক্সাৰচাইজ কৰাই দিছোঁ মানে কুৱেশ্যন কৰাই দিছোঁ হেৰিৰে এক্সক্লেমেটৰীৰে তোমাৰ তেতিয়া সুবিধা হ'ব এটা কৰা যেনেকৈ হি ছেইড ইয়াৰ পাছত শেষ হ'ব হা ভিডিঅ'টো আৰু তোমাৰ কেতিয়াও কি নহয় কেতিয়াও প্ৰব্লেম নহয় তুমি কেতিয়াও মানে কি ক'ম বুলি ভাবিছিলোঁ নেৰেশ্যন হয়নে কেতিয়াও নেৰেশ্যনৰ কাৰণে তুমি আৰু কোনো প্ৰব্লেম বা কোনো বেলেগ ভিডিঅ' চাই থাকিব দৰকাৰ নাই ইমানখিনি কৰাৰ পিছত যদি তুমি ইয়াৰ পাৰ্ট 1 আৰু পাৰ্ট 2 মানে এতিয়া এইটো দুইটা যদি চাই শেষ কৰিছা I am undone I am undone হয় মই কৰিব নোৱাৰিলোঁ তাৰমানে তো বুজিছ তো ইয়াত তুমি কি লিখিব লাগিব কি দুখ প্ৰকাশ কৰিছে নাই আলেছ মানে হাই দুখ প্ৰকাশ কৰিছে তো যদি দুখ প্ৰকাশ কৰাৰ ওপৰতে কি লিখিছিলোঁ তোমাৰ নোটছখিনিত চোৱা কি লিখিছিলা সেইদৰে জেগাত কি বহে exclaimed with good exclaimed with sorrow exclaimed with sorrow তাৰপিছত কনজাংচন বহিব কনজাংচন কি বহিব ডেট বহিব তাৰপিছত কি আহিব ছাবজেক্ট কি আহিব আলাছটো গ'ল আলাছটো শেষ হ'ল আলাছটোৰ কাম কোনে কৰিলে এক্সক্লেইম উইথ sorrow শেষ কৰি দিলে তাৰপিছত
আইটোৰ জেগাত হি বহি যাব হয়নে হি কৈছিলে কাৰণেতো হিয়ে লিখিব লাগিব হি তাৰপিছত কি লিখিবা ইয়াতকেতো টেন্সৰ সলনি কৰিব লাগিব হি এতিয়া চোৱা চেইড আছিলে ন এম চিম্পল প্ৰেজেন্ট হয় চিম্পল প্ৰেজেন্টটো কিহলে চেঞ্জ হয় চিম্পল পাষ্টলে হি ৱাজ আনডন ফুল ষ্টপ কাম খতম দেখিছা এতিয়া পাৰিছা তুমি কৰিবলৈ ভাল লাগিছে এতিয়া দে চেইড কনফিডেন্স আহিছে নাই যে পাৰিম যদি আহিছে লিখি দিবা আহিছে কনফিডেন্স বুলি কমেন্ট সেকশনত তাৰপিছত লিখিবা কি হুৰৰে we have won the game হুৰৰে we have won the game তো কি লিখিব লাগিব এতিয়া হুৰৰে মানে কি ফূৰ্তি কৰিছে ফূৰ্তি কৰিলে কি লিখিছিলা মনত পেলোৱা ফূৰ্তি কৰিলে আছিলে কি চেইডৰ জেগাত cried out with joy cry মানে কন্দা বুজোৱা নাই আকৌ ইয়াত দেই cried out with joy cried out with joy তাৰপিছত কি ভাবিব লাগিব that হয়নে উইটো কি হলে চেঞ্জ হৈ যাব ডে লে চেঞ্জ হৈ যাব ডে লিখাই আছিলো প্ৰনাউন হেৰিত বা উইটো এইটো মতে সলনি হ'ব কোনটো মতে এইটো মতে উই ডে তাৰপিছত হেভটো কি হলে চেঞ্জ হৈ যাব চেড আছে ন চিম্পল প্ৰেজেন্ট পাৰফেক্ট কি হলে চেঞ্জ হয় পাষ্ট পাৰফেক্ট হেভটো কি হলে চেঞ্জ হৈ যাব হেডলে চেঞ্জ হৈ যাব দে হেড ওনটো ওনেই হ'ব হেডৰ পাছত মেইন ভাৰ্ব থাৰ্ড ফৰ্ম আহে তো মেইন ভাৰ্ব থাৰ্ড ফৰ্ম কি ওনে হয় হেড won the game number 3 তাৰপিছতে তুমি লিখিবা he said to me he said to me what a beautiful scene it is কিমান যে ধুনীয়া চিন এইটো তাৰপিছত কি হ'ব এইটো সি দেখিছে যে মানে যেতিয়া বিউটিফুল চিনেৰীটো দেখিছে সি ফূৰ্তি হৈছে বা সি আচৰিত হৈ গৈছে যে ইমান ধুনীয়ানো কেনেকে হ'ব পাৰে তো আচৰিত হৈ গ'লে মানে কি লিখিছিলা সি ক্ৰাইড আউট ইন কি লিখিব লাগিব ছাৰপ্ৰাইজ আশ্চৰ্যবোৰ প্ৰকাশ কৰা বুজাইছে নাই সেইটোৰ জেগাত কি লিখিব লাগিব হি ক্ৰাইড আউট ইন ছাৰপ্ৰাইজ ডেট কনজাংচন আহিব ডেট তাৰপিছত এইডোখৰ এতিয়া হোৱাট এ বিউটিফুল চিন ইট ইজ ইয়াত ছাবজেক্ট কোন হ'ব এইটো ইট that it is a sorry it is নহব কেলে কাৰণ প্ৰেজেন্টত আছে ন said আছে তো said থাকিলে মানে এইটো was হৈ যাব it was a beautiful scene scene নহয় আকৌ scene এইটো শিকি লোৱা scene মানে কি scene মানে কিবা গুনাহ I mean sorry পাপ গুনাহ বা পাপ বুজি পাইছা নেক্সট লৈ যাওঁ হা তাৰপিছত লিখিবা he said what a fool I am what a fool I am কি যে মই মূৰ্খ হয়নে তাৰমানে সি কি কৰিছে অনুতাপ কৰিছে নে ৰিগ্ৰেট কৰিছে পস্তাইছে তো সেইকাৰণে কি লিখিব লাগিব হি exclaimed with regret that conjunction কি আহিলে that he am to বনি যাব was a what a fool to লিখিব লাগিব না বহুত ডাঙৰ সি তাৰমানে নিজকে কি বহুত ডাঙৰ সি মূৰ্খ বুলি কৈছে নিজকে বহুত মহান মূৰ্খ কৈছে তো সেইকাৰণে লিখিব লাগিব আমি but he was a great fool এটা বহুত ডাঙৰ মূৰ্খ আছে তাৰপিছতে নেক্সট
5 to hobo. He said. How clever I am. কি ক'লে? মই যে কিমান বুদ্ধিয়ক। সেইটো আত্মগৌৰৱ কৰিছেনে নিজকে বুদ্ধিয়ক বুলি কৈ পেলাই? থাকে নাই বাৰু তেনেকুৱা মানুহ? নিজৰ আত্মগৌৰৱ খুব কৰে যে। তেনেকুৱা চেণ্টেন্সবিলাকত তুমি লিখিব লাগিব কি exclaimed. He exclaimed that he was ইয়াত great clever নিলিখিব, ইয়াত কি লিখিব? very clever, বহুত বুদ্ধিয়ক। 6 to he said লিখি দিওঁ বাৰু এইটো। how beautiful the Taj is. তাজমহলৰ কথা কৈছে, the Taj is. ইমান যে ধুনীয়া তাজমহলটো বা তাজটো। এইটো সি কি হৈছে? সি বহুত আচৰিত হৈ গৈছে। তো বহুত বেছি আচৰিত হৈ গ'লে মানে তাক কোৱা যায় he exclaimed. He exclaimed পাছৰ ডোখৰ কোৱা কি হয়? with wonder. He exclaimed with wonder that the Taj was very beautiful. Exclaimed with wonder that the Taj was very beautiful. মই জানো অকণমান ভিডিঅ'টো হয়তো তোমালোকৰ বহুত দীঘলীয়া হৈ গৈছে, আনকালে হয়তো ইমান দীঘলীয়া ভিডিঅ' চোৱা নাই, কিন্তু কংগ্ৰেচুলেশ্যনছ, তুমি যদি ইমান সময়লৈকে আছা ইয়াত, তুমি এতিয়ালৈকে ধুনীয়াকৈ এই নেৰেশ্যন টপিকটো ফিনিছ কৰিলা। তোমাৰ আজি পৰা লাইফত কোনো ধৰণৰ নেৰেশ্যনৰ প্ৰব্লেম হ'ব নালাগে বা নহয়, কিন্তু প্ৰভাইডেড তুমি যদি এইখিনি ৰিভাইজ কৰি আছা, নোটছখিনি ৰিভাইজ কৰিব লাগিব। কিন্তু গম পাইছানে? যিমানখিনি পঢ়িলা তাতকৈ বেছি ৰিভাইজ কৰিব লাগিব। এতিয়া তুমি যি ধৰণৰ কুৱেশ্যনে নহওক লাগে, যিকোনো এক্সামতে নবহা লাগে, হায়াৰ ছেকেণ্ডেৰী দিয়া, মেট্ৰিক দিয়া, এনি এক্সাম ইন ইউৰ লাইফ, ইউ উইল এক্সেল ইন narration. Okay, so I wish you all the luck and have a great day. Thank you, bye bye, and please do subscribe the channel and hit the bell icon if you haven't yet. Okay, thank you, bye bye.